প্ৰায় 4-5 বছৰ 4 নে 5 বছৰ এটা নিৰ্দিষ্টকৈ কওক ফ্ৰেণ্ডছ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খনটিত অৰ্ণৱৰ ওপৰত লগোৱা IPC 376 ধাৰাটো যে সম্পূৰ্ণ মিছা বুলি কয় আৰু দেৱযানীয়ে ৰিয়াক কাঠখৰাত থিয় কৰাই অৰ্ণৱৰ লগত ৰিলেশ্যনত থকা কিমান দিন হ'ল সোধে আৰু যে ৰিয়াই 4-5 বছৰ হ'ল বুলি কোৱাত 4-5 বছৰ ৰিলেশ্যনত থকাৰ পাছত আজিহে অৰ্ণৱৰ ওপৰত ধৰ্ষণৰ কেছ দিবলৈ হাৰ পালে বুলি কয় আৰু ৰিয়াক যে মেডিকেল টেষ্ট কৰা চাৰ্টিফিকেটখনৰ ডেটটোত যে ডক্টৰজন ছাছপেনশ্যন হৈ আছিল বুলি দেৱযানীয়ে কয় আৰু ছাছপেনশ্যন লেটাৰখনৰ জেৰক্স কপি এটা দেৱযানীয়ে আদালতৰ মহোদয়ক দিয়ে ইফালে দেৱযানীৰ এইটো অবজেকশ্যনত ৰিয়া আৰু ৰিয়াৰ উকিলগৰাকীৰ বুকু কপি উঠে আনফালে অফিয়ে মাকক ফোন কৰি সকলোবোৰ বুজাই দিয়ে যদিও মাকে অৰ্ণৱৰ বিষয়ে কি ক'লে একো বুজিয়েই নেপালে বুলি মিকুক কয় আৰু অৰ্ণৱৰ দেউতাকে অফিচৰ পৰা মাকক ফোন কৰি অফিৰ যে বেমাৰ ভাল হৈছে নাই বুলি খবৰ লয় আৰু মাকেও অফিৰ যে ঘৰতে আছে আৰু বেমাৰ ভাল হৈছে বুলি মিছাকে দেউতাকক কয় এতিয়া বাৰু দেউতাকে অফিৰ যে বেমাৰ হোৱা নাই কোৰ্টলৈহে গৈছে বুলি জানিলে কি কৰিব ইফালে অৰ্ণৱৰ কেছটো যে জিকিলেও নিজিকিলেও দেৱযানীয়ে যুঁজিছে আৰু চেষ্টা কৰিছে সেয়াই অভিহেতৰ বাবে বহুত বুলি কয় এতিয়া বাৰু দেৱযানীয়ে অৰ্ণৱক ন্যায় দিহে এৰিব নেকি গতিকে এই সকলোবোৰ জানিবলৈ চাই থাকক জনপ্ৰিয় ধাৰাবাহিক বৰষুণ ধাৰাবাহিকখন